ও মানুহ আছে নাই বা ও ভাল আছে না ও কোন ভাত খাইছ আজি বতৰটো ভাল নহয় এই কিবা বৰষুণ দিব নে কিবা কালি মাতি আহিলে মই সময়ে নাপাওঁ আইছা ভালে হৈছে দে সেইকাৰণে বোলে একবাৰ ভলঙা ঘৰতে আহোঁতে দে ভালে হৈছে আকৌ কিবা ৰাতিপুৱাৰ পৰা সময় নাপায় না নাপায় হয় দে অলপমান কিবা সহায় কৰি যাওঁ মাজতে এক ঠেলা মাৰি দিওঁ তাৰপৰা অলপ অলপ জচু পিছে কামখিনি শেষে হ'ল দেখোঁ একবাৰ তাৰপৰা আহোঁ জৌ পিছাইও মাতি গৈছিল আমাৰ তাতে আকৌ এইবিলাক অলপ সহায় সহযোগ কৰি থকা মানুহ বেয়া পাব নহয় এইবিলাক আহিল ন দে ভালে হৈছে দে বাইদেউ নাহে আহিছে আহিছা দে ভালে হৈছে শুনছা না আমাৰ মাষ্টৰ কা আৰু সেয়া বাইদেউ আহিছি যাই আছো ৰ খবৰ এতিয়া সেয়া বিহুটো আস্তে আস্তে যাওঁ হৈছে কালি মানৰ পৰা এতিয়া আকৌ আৰম্ভ হ'ব ওলাবই পৰা নাই মানুহৰ ধৰি মই চাহ বনাবচোন আছো দে ভালে আছো চাহ লৈ আছিলো দে মোৰ ঠিক কৰি এইখিনি মাজতে চাহ কিমান খাবি পানী আনি দিয়ে অলপ চিৰা বনাইছা লাৰু বনাইছা বিহু বুলি খাব লাগিব উপায়টো নাই খাব লাগিব খা 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 ভাল লাগছে এইখিনি কি কৈছা অংকে বিহুটো পৰম্পৰা জীয়াই ৰাখিব জলপানো লৈ আহিল বিহু বুলি অলপ দৈচিয়া খাব লাগে খাবা ইচ্ছা যাওঁ নাই কিমান খাবি খাবি অলপ অলপ দিছো দে অলপ অলপ খাব লাগিব বিহু বুলি দে চব এয়া আৰু অলপ অলপ খা দৈটো কেনেকুৱা হৈছে বকনীয়া গাই দেখাত ভালে সেইটো খাই দিছো দেখা দে মোকো দিলি উপায় নাই খাই থাকিব লগা হৈছে আলহী যিমান আহিছে তাৰ লগে লগে মোৰো পদত পৰি আছে আৰু ক'ত ভাত খাবি দে আলহীৰ লগত গৃহস্থ হৈছে দৈ চিৰা বৰ সুন্দৰ হৈছে